কমল বৰাৰ কথাৰে সুৰস্মিতা চুতীয়াৰ পাঠেৰে কবিতাৰ শিৰোনামা অন্য এক নাৰীৰ জীৱন। হয়, মই এগৰাকী নাৰীয়ে কৈছোঁ, মই সেইগৰাকী নাৰী যাৰ কোখেৰে আপুনি মই জন্মিছিলোঁ। আপুনি ভবাতকৈও এটি বিশাল মনৰ গৰাকী মই। এই যে আপুনি কৈছিল সিদিনা, নাৰীৰ সমাজ বৰ দুৰ্বল, বৰ দুৰ্বল। কিয় জানেনে আপুনি? আজি মই উত্তৰ দিম। হয়, মই এগৰাকী নাৰীয়ে কৈছোঁ। কেতিয়াবা ভাবি চাবচোন, কি নকৰোঁ মই এগৰাকী মাতৃৰ পৰা এগৰাকী পত্নীলৈকে, সন্তানৰ চোৱা চিতাৰ পৰা আপোনাৰ জোতা পালিচলৈকে। কেতিয়াবা যদি কাম কৰা বাই, কেতিয়াবা আকৌ আপোনালোকৰ পণ্য সামগ্ৰীও, ঘৰখনৰ প্ৰায় সমস্ত দায়িত্ব, সময়ত খোৱা লোৱালৈকে। কেতিয়াবা বৰ ভাগৰ অনুভৱ কৰোঁ, অৱশ হৈ পৰিব খোজা শৰীৰে কয়, আৰু কিমান দিনলৈ এনেদৰেই। তথাপিও কিন্তু ৰৈ নাযাওঁ। তাতো কয় আপুনি, মই নাৰী, মই নাৰী। আপোনাকে কৈছোঁ, অনুভৱ কৰেনে বাৰু? মাহৰ 4টা দিন কেনেদৰে কটায় বাৰু আপুনি? কেতিয়াবা যদি মই অসুস্থ হৈ পৰোঁ, আপোনাৰ বাৰু অসুবিধা হ'ব নেকি? শুনকচোন, চিন্তিত নহ'ব আপুনি, মই আছোঁ নহয়, মই যে নাৰী। মোৰ সপোন আছিল এখন বিশাল আকাশ সজাৰ, এই যে 4 বেৰৰ মাজত সোমাই মোৰ উশাহবোৰ ছুটি হৈ যায় জানে। আজিকালি যে সপোন দেখিবই এৰিলোঁ। কিয় জানেনে? আপুনিয়ে মোৰ সপোন, মোৰ পৃথিৱী। আকৌ নকব দেই আপুনি, তুমি যে নাৰী বুলি। বৰ কষ্ট হয় জানেনে, বৰ কষ্ট হয়। কথাবোৰ ভাবিলে বুকু কঁপি উঠে মোৰ। হঠাৎ যদি আপুনি নোহোৱা হৈ যায়, এই এলান্ধুকলীয়া সমাজখনে
মোক আহি কলংক সানিব আপোনাৰ অজুহাতত আপুনি দিয়া সেন্দুৰকণো কাঢ়ি নিব মোৰ শিৰৰ পৰা আৰু পিন্ধাই দিব এযোৰ বগা সাজ তাতো কৰিব নোৱাৰো প্ৰতিবাদ কাৰণ মই যে নাৰী মই নাৰী